হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক দেখাম কুকুৰা গঁৰালত হোৱা বা কুকুৰা ফাৰ্মত হোৱা হুমিবোৰ অতি সহজে কেনেকৈ মাৰিব পাৰি। যিহেতু কুকুৰা গঁৰালত বহুত বেছি বীজাণু হয় বা বহুত বেছি হুমি হোৱা দেখা যায়, আৰু সেইবোৰ অতি সহজে কেনেকৈ আমি মাৰিব পাৰোঁ বা নাইকিয়া কৰিব পাৰোঁ, তাকে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম। আৰু এইটো হৈছে বুটক্স ভেট, ভালকৈ দেখা পাইছেনে? এইটো হৈছে বুটক্স ভেট, আৰু এইটো ব্যৱহাৰ কৰি অতি সহজে আমি হুমি মাৰিব পাৰোঁ। আৰু এইটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰি মই আজি আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখাই দিম। আৰু যিহেতু এইটো মানে ডাইৰেক্টটো আমি এনেকৈ মাৰিব নোৱাৰোঁ, এইটো আমি 1 লিটাৰ পানীত 1 ml আৰু 2 লিটাৰ পানীত 2 ml, 3 লিটাৰ পানীত 3 ml, আৰু আমি মানে ঠিক তেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এইটোতো আমি এতিয়া ডাইৰেক্ট এনেকৈ মাৰি দিলে নহ'ব, এইটো আমি স্প্ৰে কৰিব লাগিব কুকুৰা ফাৰ্মখনত বা কুকুৰা গঁৰালটো তেনেকৈ স্প্ৰে কৰি মাৰিব লাগিব। আৰু স্প্ৰে যদি নাই, মোৰ ঘৰত এতিয়া স্প্ৰে নাই, আৰু মই সেয়েহে ব্যৱহাৰ কৰিছোঁ এতিয়া 10 টকীয়া পানী বটল, দেখিছেনে? আৰু এতিয়া এই 10 টকীয়া পানী বটলটোৰ লগত এয়া এটা পিন লৈছোঁ, আৰু এতিয়া ধুনীয়াকৈ এইটো আমি বাট ফুটুৱাই দিম। মানে এটা ঘৰতে বনোৱা স্প্ৰে, কম দামত মানে কম খৰচত মই এনেকৈ এটা স্প্ৰে বনাই ল'ম, যিটো মানে বহুত বেছি সহজ হ'ব আৰু ভালো হয় ব্যৱহাৰ কৰিবলৈ। এনেকৈ আমি পিনটো লৈ গোটেই মুখনিখনতে মানে বাট ফুটুৱাই দিম। যাতে মানে স্প্ৰে টাইপত পানীখিনি হৈ যায় আৰু পৰি যায়। দেখিছেনে? মুখনিখনত মই বহুত বাট ফুটুৱাই দিলোঁ, আৰু এতিয়া আমাক বেলেগ স্প্ৰে নহ'লেই হ'ব। এইটো স্প্ৰে দি মানে আমি ধুনীয়াকৈ স্প্ৰে কৰি ল'ব পাৰিম। আৰু ইয়াতে মই এতিয়া 2 লিটাৰ পানী লৈছোঁ, আৰু ইয়াতে মই এতিয়া বুটক্স ভেটটো 2 ml ব্যৱহাৰ কৰিছোঁ, আৰু ইয়াতে মই এতিয়া এইখিনি ঢালি দিছোঁ ধুনীয়াকৈ। আৰু ঢালি লোৱাৰ পিছত এতিয়া আমি এইখিনি মিক্স কৰিম ভালকৈ, আৰু মই হাত দি নুচোঁ, আৰু সেইকাৰণে মই এডাল লাঠি লৈছোঁ, আৰু লাঠিডাল দি ধুনীয়াকৈ এইখিনি মিক্স কৰি দিছোঁ। আৰু এইটো আপোনাৰ ভেটেৰিনেৰী যিকোনো দোকানতে পাব, বিচাৰিলেই হ'ল। এতিয়া আমাৰ মিক্স কৰি হৈ গ'ল, আৰু এই বটলটো দেখিছে নহয়, এই বটলটোত এতিয়া আমি গোটেইখিনি ধুনীয়াকৈ ভৰাই ল'ম। প্ৰথমে 1 লিটাৰ ভৰাই লৈছোঁ, আৰু এইখিনি স্প্ৰে কৰি হোৱাৰ পিছত আৰু বাকীখিনি স্প্ৰে কৰিম। আৰু মানে ইয়াৰ পৰা যিটো মানে গোন্ধ ওলায়, এই গোন্ধটো সঁচাকৈ ক'বলৈ গ'লে মোৰ বহুত বেছি বেয়া লাগে। তেতিয়াহ'লে এতিয়া ব'লক আমি স্প্ৰে কৰি লওঁ। মইতো মানে অকল কুকুৰা গঁৰালৰ ভিতৰখন বুলিয়ে নহয়, মই অলপ বাহিৰতো এনেকৈ স্প্ৰে কৰি দিম। আৰু দেখিছেনে পানীবোৰ কি ধুনীয়াকৈ পৰিছে। আৰু এটা কথা মন কৰিব, যেতিয়া আমি ইয়াত গঁৰালৰ ভিতৰত স্প্ৰেটো কৰিম, তেতিয়া মানে কুকুৰাখিনি সম্পূৰ্ণ গঁৰালটোৰ বাহিৰত থাকিব লাগিব। আৰু স্প্ৰে কৰা 1 ঘণ্টা 1.5 ঘণ্টা পিছত কুকুৰাখিনি সোমাই দিব পাৰিব। এইবিলাক মানে কুকুৰা উকটি বহুত বেয়া কৰি থৈছে, আৰু যেতিয়া মই নতুনকৈ মানে কুকুৰা ভৰাম তেতিয়া ভাল কৰিম। আৰু ইয়াৰ পানী দিয়া চানী দিয়া এতিয়া মই চব ধুনীয়াকৈ ধুই দিম, যিহেতু দৰৱটো পৰি যাব।
দেখিছেনে 1 লিটাৰটো এনেকৈ শেষেই হ'ল আৰু বাকী থকা 1 লিটাৰটো আনি মই এনেকৈ স্প্ৰে কৰি দিম আৰু এতিয়া স্প্ৰে কৰা সময়ত মোৰ কুকুৰাখিনি সম্পূৰ্ণ বাহিৰত ধুনীয়াকৈ মেলি থোৱা আছে আৰু যিহেতু মই সময়ে সময়ে স্প্ৰে কৰি থাকোঁ বা মেডিচিন কৰি থাকোঁ সেইকাৰণে মোৰ কুকুৰাখিনিত মেলি দিয়াৰ কাৰণেও অলপো প্ৰব্লেম হোৱা নাই বা যিকোনো বেমাৰ আজাৰে সহজে পোৱা নাই আৰু এইটো যদি আপোনালোকে বিচাৰে ব্যৱহাৰ কৰিব পাৰে বহুত বেছি ভাল হয় যিকোনো বীজাণু বা হুমি মাৰিবৰ কাৰণে আৰু এইটো বহুত বেছি দাম নহয় এইটো মাত্ৰ 70 ৰুপিজত আপোনালোকে পাই যাব আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিলোঁ বাই বাই